let's start. আজি আমি ক্লাছ 10ৰ প্ৰথমটো অধ্যায় বাস্তৱ সংখ্যাৰ বিষয়ে জানিম আৰু আমি আজি প্ৰথমটো অধ্যায়ৰ যেটো এক্সাৰসাইজ 1.1 আছে তাৰে তিনিটা অংক আজি কৰিম ঠিক আছে 1 2 আৰু 3 নম্বৰ কোৱেশ্চনটো আমি কৰিম তো এই 1 2 3 4 5 এই গোটেইকেইটা কোৱেশ্চন কৰাৰ আগতে তোমালোকে এই ইয়াতে যে কোৱা হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ বিষয়ে জানিব লাগিব ইয়াতে এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আমি ব্যৱহাৰ কৰি সেই অংককেইটা কৰোৱাম ঠিক আছে তো ইয়াতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মই এবাৰ পঢ়ি দিছো ইয়াতে কি কোৱা হৈছে যে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r আৰু r greater than 0 or equal to আৰু কি less than b মানে যেটো r ৰ মান হয় হেতু 0 তকে ডাঙৰ হ'ব লাগিব আৰু বা 0 ৰ সমান হ'ব পাৰিব কিন্তু b তকে কি হ'ব লাগিব সৰু হ'ব লাগিব তো মই এটো উদাহৰণৰ সৈতে বুজিম তেতিয়া তোমালোকে বেছি ভালদৰে বুজি পাবা ইউক্লিডৰ যেটো বিভাজন প্ৰমেয়িকা হেতু এনেকুৱা ধৰণৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো এটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা a = bq + r where য'ত r ৰ মান আছে এটো 0 তকে ডাঙৰ বা 0 ৰ সমান আৰু b কি হ'ব লাগিব b তকে সৰু হ'ব লাগিব এতিয়া আমাৰ সাপোজ আমি দুটা সংখ্যা ললো সাপোজ আমি 5 আৰু কি লৈছো 2 লৈছো এটা এই 5 টোক আমি কি কৰিম 2 ৰে হৰণ কৰিম তো আমি দেখিম কি হ'ব আমাৰ এই 5 ক আমি 2 ৰে হৰণ কৰিম কিমান হ'ব 2 বাৰ যাব 2 দুগুণ কিমান হ'ব 4 হ'ব আৰু আমাৰ বাকি কিমান ৰব 1 ৰব তো ইয়াতে আমাৰ এই সমীকৰণটো যদি ইয়াতে মিলাব যাও তো ইয়াতে কোনটোৰ মাননো কি ঠিক আছে ইয়াতে এই যেটো 5 দিয়া আছে এই 5 টো একো নহয় এটো হৈছে a এই যেটো a দিয়া আছে এইটো ঠিক আছে এতিয়া এই যেটো তোমাক b কোৱা হৈছে এই b টো হৈছে এইটো 2 আকৌ যেটো এইটো q কোৱা আছে এই q টো হৈছে এইটো ঠিক আছে আৰু যেটো ইয়াতে r কোৱা হৈছে r টো হৈছে 1 ঠিক আছে মানে এইটো তোমালোকে জানা এইটো কি বুলি কয় এইটো কি বুলি কয় কোৱাচোন তুমি কমেন্ট কৰি জনোৱা অতি কম সময়ৰ ভিতৰত যদি পাৰা মই ৰখি দিছো অলপমান এইটো কি বুলি কয় এইটো কয় ভাজ্য ঠিক আছে এইটো ভাজ্য এইটো কি বুলি কয় ভাজক এইটো কি বুলি কয় ভাগফল আৰু এই হেখৰটো কি বুলি কয় বাকি এটো তোমালোকে একদম বেসিক তোমালোকে 4 3 5 7 এইবিলাকত পাই আছে 6 7 ক্লাছত পাই আছে তো আমি যদি এইটো সমীকৰণত মিলাব যাও কেনেকৈ লিখিম এটো 5 আছে ইয়াতে 5 টো আমাৰ এট ঠাইত আমি লিখিম 5 ইকুৱেল আমাৰ সমীকৰণ মতে যেটো b ৰ মান 2 ইনটু q ৰ মান 2 লিখিম আমাৰ মিলে না নাই 5 ইকুৱেল মানে কি ইকুৱেল চিন মানে বাওফাল আৰু সফাল কি হ'ব লাগিব সমান হ'ব লাগিব 5 টো ইয়াৰ ইকুৱেল হয় না নহয় আমি চাম আমাৰ ইটো যে কৰিছো ইয়াৰ লগত মিলিছে না হেতু চাম মিলিছে 2 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 4 আৰু 1 যোগ কৰিলে কিমান হ'ব 5 হ'ব আৰু ইয়াতে চাবা ইয়াতে যেটো r ৰ মান যেটো r ৰ মানটো কি হোৱা নাই 0 হোৱা নাই কিন্তু 0 তকে ডাঙৰ হৈছে 1 হৈছে আৰু b তকে সৰু হৈছে b কোনটো এইটো b তকে সৰু হৈছে না হোৱা নাই তো এইটোই হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইটো মই একেবাৰে সৰল আকাৰে বুজাই দিলো মনত ৰাখিবা আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটা একো নহয় এটো হয় তোমাৰ এটো কি আছিল ভাজ্য এনেকুৱা মানে মই তোমাক লিখি দিছো ভাজ্য তাৰ পিছত আমাৰ কি লৈছিলো b লৈছো b টো কি আছিল ভাজক পূৰণ এটো কি ভাগফল
প্লাছ বাকী এইটো বনাইছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ঠিক আছে এইটো হৈছে এৰ মান এইটো হৈছে বিৰ মান এইটো হৈছে কিউৰ মান আৰু এইটো হৈছে আৰ মান এনেকৈ আমি যদি সংখ্যা এটাক হৰণ কৰি 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 আহি যিটো শাৰীত আমি এনেকৈ বহুতকেইটা শাৰী পাম যিটো শাৰীত আমি এই আৰৰ মানটো কি পাম শূন্য পাম ঠিক আছে তেতিয়া সেই শাৰীৰ এই যিটো বিৰ মান হ'ব এইটোৱে কি হ'ব এই সংখ্যা দুটাৰ যিটো আমাৰ সংখ্যা লৈছোঁ এই সংখ্যা দুটাৰ কি হ'ব গসাউ হ'ব ঠিক আছে তো সেই হিচাপে আমি গসাউবিলাক উলিয়াম তো আমাৰ ইয়াতে কোৱা হৈছে যিটো প্ৰথমটো দিয়া আছে 135 আৰু কিমান 135 আৰু 225ৰ গসাউ উলিয়াব দিছে ঠিক আছে 135 আৰু 235ৰ আমি গসাউ উলিয়াম তো আমি এতিয়া ষ্টাৰ্ট কৰিম আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো ব্যৱহাৰ কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আছিল a ইকুৱেল বি কিউ প্লাছ আৰ য'ত 0 লেছ দেন অৰ ইকুৱেল টু আৰ লেছ দেন বি ঠিক আছে এতিয়া আমি এই দুটা সংখ্যাক কম্পেয়াৰ কৰিম তুলনা কৰিম কোনটো সংখ্যা ডাঙৰ আছে অবভিয়াছলি 225টো কি হয় ডাঙৰ হয় হয়নে নহয় 225টো আমাৰ ডাঙৰ হয় কাটকে ডাঙৰ 135তকৈ ডাঙৰ এতিয়া আমি কেনেকৈ কৰিম প্ৰথমে আমি এৰ ভেলুটো যিটো আমি ডাঙৰ মান এই দুটা সংখ্যা যিটো ডাঙৰ মান সেইটো কোনফালে হ'ব বাওঁফালে হ'ব এৰ মান ইয়াতে গতিকে 225টো আমাৰ কি হ'ব এইফালে হ'ব 225 ইকুৱেল এইটো কি হ'ব ইউক্লিডৰ মতে বিৰ মানটো আহিব এইটো বিৰ মান 135 এতিয়া আমাক কি লাগিব কিউ লাগিব মানে এনেকৈ এটা সংখ্যা দি পূৰণ কৰিব লাগিব আমি পূৰণ কৰি এই সংখ্যাটো নিচেই ওচৰৰ সংখ্যা বা ইয়াৰ সমান পাওঁ আমি যদি এইটো ৰাফ ৱাৰ্ক দেই 225 আমি কিহেৰে পূৰণ কৰিম 135ৰে পূৰণ কৰিম এইটো 2ৰে পূৰণ কৰিলে ডাঙৰ হ'ব 1ৰে আমি পূৰণ কৰি চাম 135 কিমান হ'ব এইটো 0 এইটো 12 9 এইটো কিমান থাকিল 90 বাকী থাকিল এইটো আৰৰ মান হ'ব দেই মই আগতে যে তোমালোকক ক'লোঁ এইটো যে তোমালোকক ক'লোঁ যিটো বাকী থাকে এইটো কি হ'ব আৰৰ মান হ'ব আৰু যিটো আমি যিটো সংখ্যাৰে পূৰণ কৰিম এইটো কিউ হ'ব এইটো বি হ'ব এইটো বি ইয়াতে আমাৰ কিউটো কিমান হৈছে 1 হৈছে আৰু বাকী আমাৰ কিমান হৈছে 90 আমিতো 0 পোৱা নাই 0 নপোৱালৈকে আমি কৰি থাকিব লাগিব এতিয়া আমি কৰিম নাম্বাৰ 2 লাইনটোত যিটো কোৱা হৈছে 135 আৰু কি কৰিম আমি 90ৰ মাজত কৰিম ঠিক আছে এতিয়া এই দুটা সংখ্যাৰ কোনটো ডাঙৰ 135টো সেই সংখ্যাটো আমি বাওঁফালে লিখিম 135 এতিয়া 90ৰে ইনটু কৰিব 90ৰে কেইবাৰে 90 লগত কিমানবাৰ পূৰণ কৰিলে কি সংখ্যা পূৰণ কৰিলে 135ৰ ওচৰত গুচি যায় কিমান পূৰণ কৰিব লাগিব আমি যদি দুবাৰ পূৰণ কৰিলে 180 হৈ যাব ইয়াতকৈ ডাঙৰ হৈ যাব গতিকে এবাৰ কৰিম এবাৰ যদি কৰোঁ আমাৰ কিমান বাকী থাকিব এইটো তোমালোকে এইটোৰ নিচিনাকৈ কৰি চাবা কিমান বাকী থাকিব তোমাৰ হাতত 45 বাকী থাকিব এতিয়া 90 আৰু 45ৰ মাজত চাবা 90 আৰু 45ৰ মাজত কোনটো ডাঙৰ 90 ডাঙৰ তো 45 ইটো এতিয়া কি পূৰণ কৰিম আমি 2ৰে পূৰণ কৰিম 45 টু যে কিমান হ'ব 90 আৰু বাকী থাকিব 0 গতিকে এই শাৰীটোত আমাৰ কি হৈছে আৰৰ মান 0 হৈছে গতিকে এই শাৰীৰ যিটো বিৰ মান সেইটোৱে কি হ'ব এই সংখ্যা দুটাৰ গসাউ এই শাৰীত বিৰ মান কিমান 45 গতিকে 135 আৰু 225ৰ গসাউ হ'ব কিমান হ'ব 45 একেবাৰে ইজি আছিল আশা কৰোঁ বুজি পাইছা তোমালোকে এতিয়া মই নাম্বাৰ 2ত যাম নাম্বাৰ 2টো কোৱা হৈছে 196 আৰু 38220 এইটো একেবাৰতে হ'ব একেবাৰে ইজি অংক একেবাৰে তুমি তোমালোকে লগে লগে লিখি যাবা অংকটো কৰি বুজি লৈ ভিডিঅ'টো পাউজ কৰি লৈ 196 আৰু 38220 এই দুটা সংখ্যাৰ আমি এতিয়া চাম
কোনটো ডাঙৰ আমি তুলনা কৰিলে এইটো অবভিয়াছলি ডাঙৰ 38220 196 এতিয়া আমি গতিকে বাওঁফালে কোনটো হ'ব এইটো হ'ব 38220 ইকুৱেল 196 এইটো একেবাৰে যদি এই সংখ্যাটোৰ লগত তুমি 195 ইনটু কৰা 195 ইনটু কৰিলে কিমান পাবা ইনটু কৰি চোৱা 196 ইনটু 195 5 6 গুণ কিমান 30 3 থাকিব 5 9 গুণ 45 48 হ'ব 4 থাকিব এতিয়া তোমাৰ 5 গুণ 5 5 4 9 হ'ব 6 9 গুণ 54 54 4 তত 5 থাকিব 9 9 গুণ 81 88 8 থাকিব 9 গুণ 9 8 9 17 6 9 1 0 8 4 12 1 থাকিব 6 6 12 12 আৰু 9 কিমান হ'ব 21 21 1 22 1 থাকিব এইটো 16 হ'ব 16 1 18 2 3 এইটো চা এই সংখ্যাটো মিলিছে নে নাই গতিকে আমাৰ বাকি কিমান ৰ'ব শূন্য ৰ'ব আমি এটা লাইনতে পাই গ'লো গতিকে যোনটো লাইনত আমি r ৰ মানটো কি আহে 0 হয় সেই লাইনটোতে b ৰ মানটো কি হয় গসাগু হয় গতিকে ইয়াতে b ৰ মান কি হৈছে 196 গতিকে এই দুটাৰ গসাগু হ'ব 196 আৰু 38220 ৰ গসাগু হ'ব 196 একেবাৰে ইজি আছিল এতিয়া তোমালোকে এইটো চাও 3 নম্বৰৰ যেটো দিয়া আছে 867 আৰু 255 এই দুটা সংখ্যা কম্পেয়াৰ কৰা কোনটো ডাঙৰ obviously এইটো ডাঙৰ 67 ডাঙৰ 2 5 কে গতিকে এইটো সংখ্যাৰে আৰম্ভ কৰিম ইয়াৰ লগত কি সংখ্যাৰে আমি পূৰণ কৰিলে ইয়াৰ ওচৰত পাম আমি যদি 3 ৰে পূৰণ কৰো 3 ৰে পূৰণ কৰিলে কিমান পাম 5 3 গুণ কিমান হয় 15 হয় হাতত 1 থাকিব 5 3 গুণ 15 হাতত 1 যোগ হয় 16 হ'ব হাতত 1 থাকিব 3 গুণ 6 1 7 এইটো সংখ্যা পাবা গতিকে এই সংখ্যাটোৰ পৰা যদি এই সংখ্যাটো বিয়োগ কৰা বাকি কিমান ৰ'ব একেবাৰে সহজ কৰি চাবা তোমালোকে 102 বাকি থাকিব এটা এই দুটাৰ লগত কোনটো ডাঙৰ এইটো ডাঙৰ গতিকে এইটো কি হ'ব বাওঁফালে হ'ব 102 ঠিক আছে 102 লগত কি পূৰণ কৰিম আমি 2 পূৰণ কৰিম 204 হ'ব 204 হলে ইটোৰ পৰা ইটো 204 বিয়োগ কৰা কিমান থাকিব হাতত তোমাৰ 51 এটা 51 টো তুমি কি কৰিবা এইটো তুলনা কৰিবা 102 টো ডাঙৰ হ'ব 51 কেইবাৰ যাব দুইবাৰ যাব 0 থাকিব গতিকে 867 আৰু 255 ৰ গসাউ কিমান হ'ব 51 হ'ব একেবাৰে ইজি আছিল ঠিক আছে এতিয়া আমি কোৱেশ্চন নাম্বাৰ 2 চাম ইয়াতে কি কোৱা আছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 3 আদিৰ য'ত q এটা কোনোবা অখণ্ড সংখ্যা এইটো আমি কি কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হিচাপে ব্যৱহাৰ কৰিম ইয়াতে যদি তুমি তুলনা কৰা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ লগত আমি কি জানিছিলো a = bq + r ইয়াতে গতিকে bq + r গতিকে b ৰ মানটো ইয়াতে কি দিয়া হৈছে 6 ইয়াতো 6 ইয়াতে 6 গতিকে আমি তুলনা কৰি যদি পাও b ৰ মানটো কি পাম 6 পাম এতিয়া b ৰ মানটো 6 পালে আমি r ৰ যেটো r ৰ আমাৰ কি হয় r b তকে সৰু হয় না নহয় আৰু 0 তকে কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব গতিকে r ৰ আমি কিমানৰ পৰা কিমানলৈকে ভ্যালুটো থাকিব মানটো থাকিব আমি জানিব পাৰিম গতিকে আমি হেতু প্ৰথম উলাই লম গতিকে আমি প্ৰথম কি কৰিম এটা লিখি লম এনেকে কোৱেশ্চনটো কৰাৰ আগতে ইউক্লিডৰ
বিভাজন ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো তোমালোকে কি জানা a ইকুৱেল বি কিউ প্লাছ আৰ য'ত এইটো লিখিব লাগিব হয়নে নহয় এতিয়া ইয়াতে কি দিয়া আছে দিয়া আমাক আৰ্হিটো কেনেকুৱা আৰ্হি দিয়া আছে ইয়াতে দিয়া আছে কেনেকৈ লিখি ল'ম দিয়া আছে কিমান আৰ্হিৰ 6q প্লাছ 1 6q প্লাছ 3 আৰু এইটো 5 আৰু 6q প্লাছ 5 আৰ্হিৰ ঠিক আছে গতিকে ইয়াতে যদি তুমি তুলনা কৰিব যোৱা মই ইফালে লিখি a ইকুৱেল বি কিউ প্লাছ আৰ এইটো ৰাফ 6q প্লাছ 1 গতিকে বিৰ মানটো কিমান হৈছে 6 হৈছে না গতিকে বি ইকুৱেল কিমান 6 এতিয়া যদি বি 6 হয় আমি আকৌ সমীকৰণটো লিখিব লাগিব 6q প্লাছ আৰ য'ত কি কোৱা হৈছে 0তকৈ ডাঙৰ হ'ব আৰু ইয়াতকৈ কি হ'ব এইটো 6টো সৰু হ'ব তে আৰৰ মানটো 0তকৈ ডাঙৰ হ'ব লাগিব আৰু 0ৰ সমান হ'ব পাৰিব আৰু কি হ'ব লাগিব 6তকৈ সৰু হ'ব লাগিব বা 6তকৈ সৰু হ'ব লাগিব তো আমি প্ৰশ্নটোত চাম আমাক কি কোৱা হৈছিল অযুগ্ম অখণ্ড সংখ্যা মানে সংখ্যাকেইটা কি হ'ব লাগিব অযুগ্ম হ'ব লাগিব আৰু অখণ্ড সংখ্যা হ'ব লাগিব এটা অখণ্ড সংখ্যাটো গোটেইকেইটাই হয় 0 পৰা 6লৈকে কিন্তু অযুগ্ম কোনকেইটা 1 3 আৰু 5 গতিকে সেই তিনিটা সংখ্যা আমি আৰৰ মান হিচাপে ল'ম এতেকে আৰ ইকুৱেল কিমান হ'ব তোমাৰ 1 হ'ব 3 হ'ব আৰু 5 হ'ব এতিয়া আমি আৰ্হি কেইটা লিখিম একেবাৰে সহজ যেতিয়া r ইকুৱেল 1 হয় তেতিয়া আৰ্হিটো কিমান হ'ব a ইকুৱেল 6q আৰৰ ঠাইত আমি কি লিখি দিম 1 যেতিয়া r ইকুৱেল 3 হয় a ইকুৱেল 6q প্লাছ আৰৰ ঠাইত আমি কি লিখি দিম 3 যেতিয়া r ইকুৱেল 5 হয় a ইকুৱেল আমি কি লিখি দিম 6q প্লাছ 5 এইটোৱে যাম তো ইয়াতে কি কৈছে প্ৰশ্নটো এবাৰ পঢ়ি ল'ম 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়ে এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি এই উচ্চতম সংখ্যাটো দিয়াৰ লগে লগে তোমালোকে এটা সংখ্যা মন কৰিবা যে এই দুটা সংখ্যাৰ আমি কি উলিয়াব লাগিব গোখাও উলিয়াব লাগিব আৰু এই গোখাওটোৱে কি হ'ব তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব ঠিক আছে এতিয়া আমি গোখাওটো কি নিয়মেৰে উলিয়ালো আমি আগৰ দুটা অংকত গোখাওটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি উলিয়াইছোঁ গতিকে এই অংকটো আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিয়ে সমাধান কৰিম তো এই অংকটোতো আমি কি কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি এই দুটা সংখ্যাৰ প্ৰথমে গোখাও উলিয়াই ল'ম তো আমি ইয়াতে লিখি উলিয়াইছোঁ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল a ইকুৱেল বি কিউ প্লাছ আৰ য'ত 0 লেছ দেন অৰ ইকুৱেল টু আৰ অৰ লেছ দেন বি মানে 0 যিটো আৰৰ মান সেইটো 0তকৈ ডাঙৰ বা 0ৰ সমান হ'ব লাগিব আৰু বিতকৈ সৰু হ'ব লাগিব ঠিক আছে এতিয়া আমি আগৰ দৰে এই দুটা সংখ্যা কি কৰিম তুলনা কৰিছোঁ এই সংখ্যাটো ডাঙৰ হৈছে গতিকে এই সংখ্যাটো আমি কি কৰিম বাওঁফালে লিখিম এতিয়া 32ক আমি এনে এটা সংখ্যাৰে পূৰণ কৰিম যি সংখ্যাটো পূৰণ কৰিলে এই 616কে অকণমান সৰু বা 616 পাম ঠিক আছে আমি যদি 19ৰে পূৰণ কৰোঁ 32ক যদি ইয়াতে আমি 19ৰে পূৰণ কৰোঁ আমি পূৰণ ফলটো কিমান পাম 608 ঠিক আছে তো এইটো 616তকৈ অকণমান সৰু হ'ব যদি আমি 616ৰ পৰা 608 আমি বিয়োগ কৰোঁ কিমান পাম বাকী ৰ'ব আমাৰ হাতত 8 তো আমি 8টো লিখিছোঁ এইটো 8 ঠিক আছে এতিয়া এই দুটা সংখ্যাক তুলনা কৰিম
এই দুটা সংখ্যা তুলনা কৰিলে আমাৰ এইটো সংখ্যা ডাঙৰ হ'ব গতিকে আমি 32 টো কি কৰিছোঁ বাওঁফালে লিখিছোঁ আৰু 8 ৰে আমি এতিয়া এনেকা এটা সংখ্যা পূৰণ কৰিম যি দুটা সংখ্যা পূৰণ কৰিলে 32 বা 32 তকৈ সৰু পাম আমি এনে এটা সংখ্যা পূৰণ কৰিলে কি পাম 32 পাম কোনটো সংখ্যা আমি যদি 4 ৰে 8 ক পূৰণ কৰো কি পাম আমি 32 পাম ঠিক আছে এতিয়া আমি 8 ৰে 4 ক পূৰণ কৰিছো 8 4 গুণ কিমান হ'ব 32 হ'ব তোমাৰ ভাগফল কিমান থাকিব শূন্য থাকিব শূন্য নাথাকিব এইটো কেনেকৈ কৰি দেখাইছো মই ইয়াতে এবাৰ চাবা যদি আমি 32 ক ভাগ কৰো 32 ক 8 ৰে ভাগ কৰো কিমান বাৰ যাব 4 বাৰ ভাগফল আমাৰ কি ৰৈছে ভাগফল আমাৰ 4 বাকি ৰৈছে শূন্য ঠিক আছে এইটো শূন্য আৰু আমাৰ যেটো পূৰণ যেটো ভাগফল হেতু 4 আৰু এইটো হৈছে 8 ৰে পূৰণ কৰিছো আমি আগৰ অংকটোত কি কৈছিলো যে যোনটো হাৰিত আমি r ৰ মান শূন্য পাম সেই হাৰিটোৰ বিৰ মানটোৱে সংখ্যা দুটাক আমাৰ কি হ'ব সংখ্যা দুটাৰ গসাউ হ'ব গতিকে ইয়াতে এই হাৰিটোত r ৰ মানটো আমি কিমান পাইছো শূন্য পাইছো আৰু এই হাৰিটোত বিৰ মানটোৱে কি হ'ব এই সংখ্যা দুটাৰ গসাউ গতিকে 8 হ'ব 616 আৰু 32 ৰ গসাউ গতিকে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰো উচ্চতম সংখ্যাটো কিমান হ'ব 8 হ'ব ঠিক আছে আকৌ মই অংকটো এবাৰ বুজাই দি আছো আমি প্ৰথমে দুটা সংখ্যা লম এই সংখ্যা দুটাৰ উচ্চতম মাজৰ উচ্চতম সংখ্যাটো উলিয়াব দিম গতিকে উচ্চতম সংখ্যাটো কি হ'ব গসাউ হ'ব এটা আমি সংখ্যা দুটাৰ গসাউ কি নিয়মেৰে উলাইছো আগতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি উলাইছো তো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো ইয়াতে ব্যৱহাৰ কৰিম আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো জানো এইটো a = bq + r গতিকে সেইমতে আমি তুলনা কৰিছো তুলনা কৰি আমি ডাঙৰ মানটো বাওঁফালে লিখিছো এতিয়া 32 যেটো আছে 32 ৰ লগত এনে এটা সংখ্যা পূৰণ কৰিছো যি সংখ্যাটো পূৰণ কৰিলে আমাৰ 616 তকৈ সৰু বা 616 পাম আমি 19 পূৰণ কৰিছো 19 পূৰণ কৰোতে আমি পূৰণফল কিমান পাইছো 608 এতিয়া যদি 616 ৰ পৰা আমি 8ক বিয়োগ 608 বিয়োগ কৰোতে আমাৰ বাকি কিমান ৰব হাতত 8 ৰব ঠিক আছে এতিয়া আমি এই দুটা সংখ্যাৰ তুলনা কৰিম 32 আৰু 8ক তুলনা কৰোতে 32 টো কি হৈছে ডাঙৰ হৈছে এতিয়া 8 ৰে আমি কি কৰিছো এনে এটা সংখ্যা পূৰণ কৰিছো যেটো সংখ্যা পূৰণ কৰিলে 32 বা 32 তকৈ সৰু পাম আমি 4 পূৰণ কৰিলে কি পাম 32 পাম আৰু আমাৰ হাতত বাকি একোই নাথাকিব মানে শূন্য থাকিব ঠিক আছে এতিয়া আমি কৈছিলো যে যেটো হাৰিত r ৰ মানটো এইটো r ৰ মান ঠিক আছে এইটো r ৰ মান যেটো হাৰিত r ৰ মানটো আমি কি পাম শূন্য পাম সেই হাৰিত বিৰ মানটোই কি হ'ব গসাউ হ'ব সংখ্যা দুটাৰ গতিকে এই হাৰিটোত আমি r ৰ মানটো কি পাইছো শূন্য পাইছো গতিকে এইটোই কি হ'ব গসাউ গতিকে 616 আৰু 32 ৰ গসাউটো কোনটো হ'ব 8 হ'ব গতিকে মই কৈছিলো অংকটো কৰাৰ আগতে যে এই দুটা সংখ্যাৰ যেটো গসাউ পাম সেই সংখ্যাটোই কি হ'ব তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা গতিকে 8 তেওঁলোকৰ কি হ'ব তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যাই 8 হ'ব এনসাৰটো এইটোই ঠিক আছে